হেল্ল' গাইছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগৰ মাজলৈ। তো গাইছ, আজি আহিছোঁ বগদলৈ, মানে বহুত দিনৰ মূৰত এই বগদলৈ আহিছোঁ। এইখন হৈছে বগদখন, চাওক গাইছ, এইটো চাওক বগদৰ পাৰ্কখন, তাতে গৈ আছোঁ বাৰু। বাকী এইটো হৈছে চাংঘৰ। ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ, তো মানে ঘৰৰ পৰা ষ্টাৰ্ট নকৰিলোঁ আৰু। তো দেখুৱাই আছোঁ আপোনালোকক বগদখন। আৰু এবাৰ আগতে দেখুৱাইছোঁ বাৰু মই, আৰু এবাৰ চাওক বাৰু। মানে সেইটো ভিডিঅ'ত বেছিকৈ ভিউজ অহা নাই, আৰু আজি আৰু এবাৰ আহিছোঁ, তো দেখুৱাম বুলি আপোনালোকক। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে, দেখুৱাই আছোঁ। এইখন চাওক কি মস্ত জাল গাইছ, পূৰা একদম গোটেই নদীটোৱে কভাৰ কৰিছে। চাওক কি জাল, ওৰে হাই পিনে দিও আছে, এইপিনে দি এইবিলাক এইখন বৰ মস্ত জাল গাইছ। এইবাৰ গৈ আছোঁ পাৰ্কখনত, তো আপোনালোকক দেখুৱাই আছোঁ পাৰ্কখন কেনেকৈ বনাইছে। আৰু এনেকৈ চাব লগা নাই, পাৰ্কখনে ভালকৈ বনাইছে। তাতে যাবলৈ 10 টকা জইন ফিজ লাগে চাগে। মই মানে ফাৰ্ষ্ট আহোঁতে একবাৰেই আহিছোঁ, মানে সেইবাৰ আহোঁতে লগা নাছিল, তো এইবাৰ লাগিব চাগে। তো গৈ আছোঁ, দেখুৱাই আছোঁ। আৰু আমাৰ হৰিশ ভাইৰ লগত আহিছোঁ। সেইখন গাইছ নৰনাৰায়ণ, সেইটো এইখন আধা। এইটো চাওক চাংঘৰ। বাকী এইফালেদি এটা আছিল, এইফালেদি বাকী নাই গাইছ ইয়াতে, মানে ভাঙি গৈছে চাগে। এইটো চাওক, এইটো পূৰা ভাঙো অৱস্থা হৈ আছে। আৰু গাইছ ৰাস্তাটো মজা লাগিছে গাইছ, পূৰা একদম নদীৰ ওচৰত পূৰা ৰাস্তাটো তামাম। এই চাওক, আৰু বতৰটো মজা। এই চাওক, এতিয়া গৈ আছোঁ গেটখনৰ ওচৰলৈকে, তো দেখুৱাই আছোঁ আপোনালোকক। এইখন হৈছে পাৰ্কখন গাইছ, এইখন পাৰ্কখনৰ গেট। আৰু এইবোৰ এনেকৈ বহা ঠাই আছে বাৰু। এইফালে আঁকি থোৱা আছে কিবা কিবি। আৰু গাইছ এই শিলবোৰত কিবা কিবি অঁকা আছিল, এতিয়া নাই বাৰু, বানপানী হোৱাৰ কাৰণে গৈছে। তেতিয়াও আছে, চাওক দেখুৱাই আছোঁ আপোনালোকক। এই চাওক অলপ আছে গাইছ, অলপ চাওক। আৰু ইয়াতেও আছে, বানপানী হোৱাৰ কাৰণে গৈছে গাইছ। বাকী পাৰ্কখনত সোমাই দেখুৱাই আছোঁ। আৰু ইয়াতে এণ্ট্ৰি ফিজ 10 টকা। এই চাওক, এইটো 10 ৰুপিজ। এতিয়া সোমালোঁ পাৰ্কখনত। বাকী এইবোৰ চাওক পূৰা ফুল দি আছে। এইফালে এটা জুপুৰি ঘৰ আছিল বাৰু, এতিয়া নাই। মানে মই আহোঁতে ফাৰ্ষ্ট এতিয়া জুপুৰি ঘৰ আছিল ইয়াতে। আৰু এইখন হৈছে পূৰা দলং দি দিছে। এইফালে চাওক ফুল আছে ইয়াতে। এই চাওক এখন দলং। লৰে একদম হিলি আছে, হিলি। ইয়াতে আহিলে বটিঙো কৰিব পাৰে। এই চাওক বটিং আছে ইয়াতে বটিং কৰিব পাৰে এই নদীটোত। এতিয়া বাৰু পানীবিলাক পূৰা খোলা হৈ গৈছে, নহ'লে গাইছ মই যোনবাৰ আহিছিলোঁ পূৰা একদম পানীবিলাক চিকচিকা আছিল, এতিয়া নাই। এইটো চাওক জলপৰি আছিল। বাকী এতিয়া অলপ গৈছে, মানে বানপানী হোৱাৰ কাৰণে। এই যে এইখন হৈছে, এই বটিং কৰিলে চাগে 50 টকা লাগে নেকি, মানে মই কৰি পোৱা নাই বাৰু, তাৰ কাৰণে ভালকৈ গম নাপাওঁ। 50 টকা লাগে চাগে। এইফালে আছে পূৰা একদম বহা ঠাই। আৰু গাইছ যদি আপোনালোকক গৰম লাগে, ইয়াতে আহি বহি থাকিব পাৰে পূৰা একদম বাঁহৰ তলত। এই যাওক বম বাঁহৰ থোপা, এইটো চাওক ধুলনি এইবিলাক। ইয়াতে পূৰা বহা বহুত ঠাই আহিছে, মানে আছে। কিবা কিবি কৰিবা গাইছ, তো মানে মুখখন কিবা হৈছে কালিৰ পৰা, সেইটোৱে আৰু। এইবোৰ চাওক বহা ঠাই, আৰু ই ধুলনি খেলাব লাগিছে। বাহ বেটে। এই গাইছ কিয় বাজে গাইছ, সেই চাওক ইয়াতে বাজে। ৰ'বা, গাইছ ভাঙিব বাপৰে, বেলেগ বাজে। এইটোৰ পুৰণি হৈছে, ভাঙিব পাৰে, তাৰ কাৰণে নুঠিলোঁ বাৰু। এইটো চাওক বগদো, এইখিনি ঠাই পূৰা একদম ঠাণ্ডা। আহি ইয়াতে গৰম লাগিলে বহি থাকিব পাৰে, তো আহি যাওক গাইছ। ধুনীয়া গৰম লাগিছে ইয়াতে বাঁহৰ থোপাৰ তলত, পূৰা বহি যাওক গাইছ। ফাৰ্ষ্ট বনোৱাতে বহুত বস্তু আছিল, এতিয়া বাৰু নাই, পূৰা একদম ভাঙি চিঙি গ'ল। আৰু এতিয়া সেইপিনে বহুত এটা মানে চেল্ফি ষ্টেণ্ড আছিল, মানে চেল্ফি উঠা পইণ্ট আছিল। এইফালে বহুত মানে বহা ঠাই আছিল, এইফালে পূৰা একদম আছে বাৰু বহা ঠাই, নাথাকা নহয়, কিন্তু এতিয়া অলপমান মানে কমি গৈছে। এইফালেদি এটা আছিল, এইফালে নহয় গাইছ, এইপিনেদি এটা আছিল, এইটো নাই। বাকী এইটো আছে, দুটা আছিল মুঠতে, দুটা আছিল, কিন্তু এতিয়া এটা হৈছে। তো মানে ইয়াতে দিছে টিং,
আৰু বাকীবিলাকত আছে গাইছ। এতিয়া গৈছিলোঁ কি ইয়াতে খোজ দিছিলোঁ বাপৰে। তো বাকীবিলাকত আছে বাৰু এনেকৈ গোটেইবিলাকতে টিং দিছে গাইছ। মই আহোঁতে আছিল সেই এনেকুৱা পাত, ৰ'ব গাইছ দেখুৱাই আছোঁ, এই তেনেকুৱা পাত আছিল ইয়াতে এইবাৰ টিং দিছে গাইছ। এই চাওক, যিটো হৈছে চাংঘৰ। আপোনালোকক মই আগতে এটা ভিডিঅ' দিছোঁ বাৰু বগদৰ ওপৰত, তেতিয়া মানে ভালকৈ থোৱা আছিল। সেইটো ভিডিঅ' আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম, কেনেকৈ আগত আছিল। মোটামুটি আজিৰ পৰা এক বছৰ হোৱা নাই, মোটামুটি 10 মাহমান হ'ল। 10 মাহ আগত বঢ়িয়াকৈ আছিল বাৰু, এতিয়া নাই। তো মানে ভালকৈ ৰাখিব পৰা নাই, কি কাৰণত মানে ভালকৈ ৰখা নাই গম নাপাওঁ গাইছ, কিন্তু তেতিয়া বহুত ভালকৈ আছিল, এতিয়া নাই বাৰু তেনেকৈ। অলপমান আপোনালোকক দেখুৱাই দিলোঁ আৰু বাৰু ফটো উঠোঁ ইয়াতে। তো গাইছ ইয়াতে ফটো উঠিলোঁ বাৰু গাইছ। এইবাৰ মানে ভালকৈ নাই। এই চাওক মাছ আছে গাইছ, এই পিনে মাছ চাওক, এইটো পূৰা পোনা, এইটো মাছ এইপিনে। আৰু ইয়াতে গাইছ আহিলে এই চাওক মোবাইল চাৰ্জ দিব পাৰে, যদি মোবাইল চাৰ্জ নাই ইয়াতে আহি চাৰ্জ দিয়ক আৰু বহি থাকক। চাওক ইয়াতে বগদ লিখা আছে, এই চাওক বগদ লাইফ জেকেট গাইছ। মানে ব্ৰেকআপ নহ'ব কি কৈ আছে গাইছ। তো এইবাৰ হৈছে ধুলেনি আৰু এইবাৰ এইটো চাংঘৰ। নাইবা উঠি যাওঁ গাইছ। ৱাহ গাইছ, চাৰ্জ দিব পাৰি ইয়াতে। আৰু গাইছ ইয়াতে কিমান বিল উঠে এতিয়া চাই যাবও পাৰে। এই চাওক মিটাৰটো আছে আৰু এইফালে চাৰ্জ দিব পাৰে। তো বিলটো চাই যাওক ইয়াতে আহি, তাৰ কাৰণে দিছে আৰু গাইছ। এইবোৰ পুৰণি হৈছে গাইছ, চাওক পূৰা একদম জোৰাকৈ দিলে তলত। সেয়াৰ গাইছ, বাকী চাওক ঠাইটো এইটো চাওক। এতিয়া যাওঁ আমি, এইখিনিয়ে দেখুৱাই দিলোঁ। এইটো সৰু সুৰা ভিডিঅ' হ'ল, মানে বগদখনেই দেখুৱাই দিলোঁ। এইখন হৈছে বগদ, চাওক ৱেলকাম টু বগদ। এইখন হৈছে গেটখন আৰু ইয়াতে পইচা লয়। এইটো আছিল ভিডিঅ'। বাই বাই গাইছ, বাই বাই। ভাল লাগিলে ছাবস্ক্ৰাইব লাইক কৰি দিব আকৌ। দিয়া বাই বাই।